নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মই সৰ্থেবাৰী মোৰ মামাৰ ঘৰ হয়। মই মামাৰ ঘৰত আছোঁ। মোৰ মামাৰ ঘৰ সৰ্থেবাৰীত হয়। গতিকে ইয়াত মাঘী পূৰ্ণিমাত ইয়াতে ডাঙৰ মানে মেলা হয়। মেলা মানে সভা বুলি কয় ইয়াতে, সকলোৱে জানে চাগে। গতিকে মই আজি আহিছোঁ, 2-3 বছৰমান আহিব পৰা নাই সভালৈ, মানে এই মাঘী পূৰ্ণিমাৰ দিনটোত, যিটো দিনত সভা ষ্টাৰ্ট হয়। মানে মেলা আৰু বহুত ডাঙৰ মেলা আৰু চব পায়, কাপোৰ কানি গোটেইখিনি আহে আৰু বিভিন্ন স্থানৰ পৰা আহে। মাঘী পূৰ্ণিমাৰ দিনটোত আজি সকলোৱে ইয়াতে চাকি বন্তি জ্বলায়। মন্দিৰটোত বহুত ডাঙৰ মন্দিৰ এটা, তাত সকলোৱে চাকি জ্বলায়। আজি হোম হয়, বহুত মানে ডাঙৰ হোম হয়। গতিকে আজি সকলোৱে চাকি জ্বলাব যায়, আমিও যাম। আজি আহিছোঁ, গতিকে সকলোক আপোনালোককো দেখুৱাম মই। গতিকে মই ওলাই আহোঁ, কিন্তু শেষলৈকে চাবলৈ নাপাহৰিব। এয়া আমি ওলালোঁ। চবেই বোলে চাদৰ মেখেলা পিন্ধি যায়, কাৰণে মই বোলো ময়ো চাদৰ মেখেলা এযোৰকে পিন্ধোঁ। গতিকে কেনেকুৱা লাগিছে জনাব, চাই থাকিব আপোনালোকে। এয়া হোমৰ আগদিনা, মই হোমৰ আগদিনাই আহিছিলোঁ, যিহেতু ৰেকৰ্ড কৰি থৈছিলোঁ এইখিনি মই। এয়া এনেকৈ 5খন গাঁৱৰ পৰা, বেলেগ বেলেগ গাঁৱৰ পৰা মানে এনেকৈ 5জন ভগৱান আনে, গোঁসাই ওলোৱা বুলি কয় এই দিনটো। আৰু এয়া আমি ওলাই আহিলোঁ। আমি পামেই আৰু এতিয়া এইখন বজাৰ, সৰ্থেবাৰী মেইন বজাৰ। এয়া এইখন গেট দিছে সভা বুলি। এইখন দলং এনেকৈ পাৰ হয়, অকণমান গৈয়ে পায় বাৰু। গতিকে ব'লক। আৰু এয়া আমি মন্দিৰ আহি পাই গ'লোঁ। এয়া এনেকৈ জিলেপিৰে আৰম্ভ। এয়া চাকি, চেনি, এই মন্দিৰটো চেনি দিয়ে দেই। ইয়াতে সকলোৱে চাকিৰ লগতে চেনিও দিয়ে। গতিকে আমিও কিনি লওঁ দেই। মই চাকি জ্বলাই ল'লোঁ, বিচাৰি জেগা অকণমান উলিয়াইছোঁ চাকি জ্বলাবলৈ। ইমানেই ভিৰ মানে চাকি জ্বলাবলৈ ক'তো জেগাই নাই আৰু। এই চাকিবোৰ চাওকচোন, ইমান চাকি, চবে কি ধুনীয়াকৈ জ্বলাইছে। চাকি মানে জ্বলাব জেগাই নাথাকে, কৈছোঁ কি মানে মই বাৰাণ্ডাত হওক, মানে গোটেই পথাৰখনতে মানে চাকি জ্বলাব মানে জেগা নাপায় আৰু বিচাৰিবলৈ। এই চাওকচোন বাৰাণ্ডাত কেনেকৈ জ্বলাইছে, ক'তো জেগাই নাই। এই মানুহজনে নি আছে চাকিবোৰ, নুমুৱা চাকিবোৰ। আৰু এয়া আমাৰ মায়ে চেনি লৈছে আৰু ময়ো লৈছোঁ। এয়া চবে চেনি লৈ আছে। ইয়াতে মানুহজনে এনেকৈ চেনিবোৰ জমা লৈ আছে, নাম লৈ। ইয়াত চাওক, মন্দিৰটোত ইমান ভিৰ, মানে বহুত বেছি ভিৰ আৰু। ইয়াতে সোমাই মই ৰেকৰ্ডিং কৰিবও পৰা নাই, একে মোবাইলটো কপি এবাৰ পৰিয়ে গ'ল মোবাইলটো হাতৰ পৰা। তথাপি মই অকণমান চেষ্টা কৰিছোঁ ৰেকৰ্ডিং কৰি দেখুৱাবলৈ আপোনালোকক। ফাইনেলি ময়ো সেৱা কৰিব পালোঁ। এয়া ফুট ল'লোঁ। ইয়াতে কিন্তু ফাকুৱাৰ ফুট দিয়ে। ইয়াতে সেন্দুৰ বা কিবা তেনেকুৱা চন্দনৰ ফুট নিদিয়ে। ইয়াতে মন্দিৰটোত ফাকুৱাৰ ফুট দিয়ে চবকে।
মেইন মন্দিৰ এইটো মন্দিৰ মানে এইটো নামঘৰ হয় আচলতে পিছফালৰ যিটো আমি সেৱা কৰি আহিলোঁ সেইটোহে মন্দিৰ আছিলে এইটো নামঘৰ হয় ইয়াতে মই যে দেখুৱালোঁ গোসাঁই আনিছিলে বুলি ক'লোঁ যে 5খন গাঁৱৰ পৰা এই গোসাঁইকেইজন ইয়াতে থৈছে এই মন্দিৰটোত ৰাখে আৰু ইয়াতে পূজা কৰে হোম কৰে গতিকে বলক আমি ভিতৰলৈ যাওঁ আৰু এই জেগাখিনি দেখিছেনে ইয়াতে হোমৰ যোগাৰ কৰি থোৱা আছে ইয়াতে 108জন বামুণে বোলে হোম পুৰে আজিৰ দিনটোত মাঘী পূৰ্ণিমাৰ দিনটোত এয়া বামুণসকল বহিছে আৰু এই গোটেই জেগাখিনিত হোম পুৰিব এই হোমটো 3টামান বজাত শেষ হ'ব আৰু এই বছৰটো বোলে 156 বছৰীয়া সভাৰ দিন এইটো মানে 156 বছৰ ধৰি ইয়াতে সভা এনেকৈ অনুষ্ঠিত কৰি আহিছে গোটেই গাঁওবাসীয়ে এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ অকণমান বলকচোন পাৰোঁনে নাই চাওঁ ভিতৰলৈ যাবলৈ যিমানহে ভিৰ দেখি লগা নাই যে মই ভিতৰলৈ যাবলৈ পাৰিম তথাপি যাব লাগিব কাৰণ চাবলৈ ইচ্ছা আছে বাৰু মোৰো আৰু আপোনালোককো দেখুৱাওঁ বলক যাওঁ অকণমান হেঁচি ঠেলি কিবাকৈ হ'লেও যাওঁ আৰু গতিকে বলক এয়া সকলোৱে লাইন ধৰি ধৰি এনেকৈ আশীৰ্বাদ লৈছে সেৱা কৰিছে দক্ষিণা দিছে ইয়াতে এই মোক গোসাঁই মই যে কৈছিলোঁ গোসাঁই আনিছে সন্ধিয়া এই গোসাঁইকেইজন ইয়াতে ৰাখিছে এইবিলাক সকলো মন্দিৰৰ পৰা নামঘৰৰ পৰা এনেকৈ গোসাঁই আনে আবেলি আৰু পূজা কৰে হ'ল এতিয়া ইয়াতে নাম হৈ আছে হোম হ'ব দেৰি আছে এতিয়া 2টামান বাজি পাৰ হ'ল এতিয়া আমি ভাত খাবলৈ যাওঁ আৰু গতিকে ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ আকৌ লগ পাই আছোঁ নতুন ভিডিঅ' এটাৰ সৈতে তেতিয়ালৈ বাই বাই